আজি আমি 14 নম্বৰ চিৰাং 13 নম্বৰ চিৰাং আৰু কাজলগাঁও এই তিনিটা সমষ্টি একেলগে আমি কেণ্ডিডেট হিচাপে বিপিএফ দলৰ পৰা আমি নমিনেশ্যন দিছোঁ। নমিনেশ্যনটো খুব ছাকচেছফুল হ'ল। আমাৰ কোনো এনেকুৱা কিবা অবজেকশ্যন কৰিব লগা বা কোনোবাই অবজেকশ্যন দি পেলাই কিবা ৰিজেক্ট কৰিব লগা একো ডকুমেণ্ট থকা নাই। যিখিনি ডকুমেণ্ট দিব লাগে আমি দিছোঁ, ছাকচেছ মানে একচেপ্টেড। কিছু একটা দুটা কাৰেকশ্যন আছে, সেইটো কৰি দিছোঁ আমি। বাছ মোৰ মততে নমিনেশ্যনটো আমাৰ পজিটিভলি তিনিজনৰো ভাল হৈছে। কিছু একটা দুটা অলপ কাৰেকশ্যন আছে বুলি কৈছে, অহাকালি এইটো ঠিক কৰি দিব। না আমাৰতো বিপিএফ হিচাপে এতিয়া এই চিৰাং হিচাপে 4টা আছে। 4টাৰ ভিতৰত একটা নিচিমা সমষ্টিটো বিজনীত দিছে নমিনেশ্যনটো। তো চিৰাং জিলাত 7টা সমষ্টি আছে, টোটেল বিজনী আৰু কাজলগাঁও মিলাই 7টাৰ ভিতৰত আমি 7টাই পাম। নাই তাৰমানে অলপ কম যদি কয় তেতিয়াহ'লে মনোবলটো ভাঙি যায়। তো আমি 7টাত পামেই। এইটো এই যে খাম্পা আৰু চন্দন আজি ইমান লাখ লাখ হাজাৰ হাজাৰ মানুহ আহিছে, এইটো খাম্পা আৰু চন্দনে আনিছে নেকি মইতো নাজানো। ইউজি ব্ৰহ্মই কৈছে যে চিৰাং জিলাত খাম্পা আৰু চন্দন মানে বিপিএফ আছিলে, তেওঁলোকে বিপিএফ, এতিয়া তেওঁলোকে ইপিএফলৈ গুচি গ'ল। মানে চিৰাঙত বিপিএফৰ অস্তিত্ব নাই। আজি আণ্ডাৰগ্ৰাউণ্ড নে কি কৈছে কোৱা নাই, মই বুজি নাপায়। মুঠতে আমাৰ যিখিনি পাব্লিক খাম্পা আৰু চন্দন যোৱাৰ পিছত এনেকৈ ভাল লাগিল। এই BTC বাকী ৰাইজে বা চিৰাংবাকী ৰাইজে চবেই ওলাই আহিছে। এই দুজনে ডমিনেট কৰি পেলাই ৰাখিছিল। এই আণ্ডাৰগ্ৰাউণ্ড বুজি নাপায়, এইটো তোমাৰ মানুহ হয়, এই চিৰাঙৰ কথাটো কি জানিব। মই কৈছে আণ্ডাৰগ্ৰাউণ্ড কি উজি আণ্ডাৰগ্ৰাউণ্ড বুলি শুনা, আণ্ডাৰগ্ৰাউণ্ডে বুজি নাপায়। চিৰাঙত যে এই চন্দন আৰু খাম্পায়ে বিপিএফ দল এৰি পেলাই UPPLত যোৱাৰ পিছত চব ৰাইজে উদ্ধাৰ হোৱা নিচিনা হৈছে। মুঠতে ইহঁতে ডমিনেট কৰি পেলাই ৰাখিছিল, অত্যাচাৰ কৰি পেলাই ৰাখিছিল। খাম্পা বৰগাড়ী আপোনাৰ এগেইনষ্টত দেৱৰগাঁও সমষ্টিত প্ৰাৰ্থিত্ব দিছে UPPLৰ পৰা। এইটো দিব লাগে, এটা নাম নিয়ম আছে, এই হিচাপত দিছে। নামত দিব লাগে, এই হিচাপত দিছে, কিন্তু জিকিবৰ কাৰণে নহয়, হাৰিবৰ কাৰণেহে দিছে। আৰু মোৰ প্ৰয়োজনীয় দৰকাৰ নাই, বিপিএফ দলৰ প্ৰয়োজনীয় দৰকাৰ নাই। খাম্পা আৰু চন্দনক UPPLে হাৰাব, বিপিএফ দলৰ প্ৰয়োজনেই নাই। বিপিএফটো নিজাববীয়া আছে। বিপিএফে খাম্পা আৰু চন্দনক হাৰাব লাগে বুলি কামেই নকৰোঁ। আমি জিকি আছো, কিন্তু হাৰাবৰ কাৰণে বেয়াকৈ অত্যাচাৰভাৱে হাৰাবৰ কাৰণে UPPLে ভিতৰে লাগি আছে। খাম্পা আৰু চন্দন এনেকুৱা হাৰিব, গুহাৰৰ নিচিনা হাৰিব। আপুনি কৈছে যে বিপিএফ 1 নম্বৰ আছে, 2 নম্বৰত বিজেপি, 3 নম্বৰত UPPL, কিন্তু 3 নম্বৰত UPPLও নাই এতিয়া, লাষ্ট 3 নম্বৰত কংগ্ৰেছ আছে এতিয়া। 1 নম্বৰত বিপিএফ, 2 নম্বৰত বিজেপি, 3 নম্বৰত কংগ্ৰেছ আছে। এই কিবাটো UPPLটো লাষ্ট। কিন্তু আপোনাক মই কৈছে আপুনি তলৰ পৰা 1 নম্বৰ বুলি আছে। এইটোতো আণ্ডাৰগ্ৰাউণ্ডৰ ভাষা, এইটো আণ্ডাৰগ্ৰাউণ্ডৰ ভাষা। কিমান পাব আসন আপুনি? সামগ্ৰিকভাৱে আমি বেছি ক'লে অলপ কিবা হয়, সেইকাৰণে 20+ অলপ কমাই দিব লাগে, তেতিয়াহে মানুহবিলাক বেছি কাম কৰিব লাগে। 20+